Good student friends, I am Mr. Sensually আপোনাক স্বাগতম জনাইছো। প্রাইস আপোনালোকে জানে বাৰিকাৰ সিজন। এটা সিজন তো বাৰিকাৰ সিজন মানে তো বৰষুণ তো দিয়ে আপোনালোকে গম পায় সিজনৰ বস্তু সিজনত দিবই। এই সিজনৰ সময়তে মানে মানুহৰ লকডাউন পৰি গৈছে। লকডাউনৰ সিজনত মানুহ খেতি পতা যিমানখিনি কষ্ট কৰি কিনি কৰিছিলে এই পানী বৰষুণৰ পানী বেছি হোৱাৰ কাৰণে গোটে যিমানখিনি ৰোৱা আছিল গোটে মাৰি দিয়া হৈছে। তাকে আজি আপোনালোকক এটা এনে ব্লগ এটা দেখাব গৈ আছো আমাৰ লখিমপুৰ জিলাৰ নাওবৈচা এৰিয়াত গেলাহাটী আৰু হিঙৰা নদীৰ মাজত যি আছিলে এই ৰাস্তাৰ ওপৰেদি পানী যিমান বৈ গৈ আছে তাক আপোনালোকক অকণ দেখুৱাম বুলি ভাবি আছো। আপোনাৰ এই বৰষুণো পৰি আছে এনে দেখা দিব পৰা যায় বৰষুণটো অকণ দেখা দিব পৰা যায়। চাই দেখি আছে নে বৰষুণ কিমান পৰি আছে ইয়াত গোটেই গড়চিকাৰ আমাৰ বজাৰখন হয় আৰু গড়চিকা বজাৰ পৰা মই আছোঁ বৰ্তমান। ইয়াৰ পৰা এতিয়া গৈ আমি ব্লগটো বনাই গৈ আছোঁ। চাওক গেলাহাটী আৰু হিঙৰা নদীৰ পানীহে মানুহক কিমানখিনি হাৰাশাস্তি কৰি আছে। চ' বলক আমি ভিডিঅ' চিন আৰম্ভ বলাবই আহি আছোঁ আমি পমৰাটো পকনীয়া যি PWD ৰাস্তা এই ৰাস্তাৰ ওপৰত কেইবাটাও জেগাত পানীয়ে বাগৰি আছে চাব আহিছোঁ। আপোনাৰ দেখিছে এয়া কণ্ডিশ্যন কি চাৰিওফালৰ পানী একদম ৰাস্তাৰ ওপৰতে কিমান পানী বাঢ়িছে। শুনামতে ৰাতিপুৱাৰ ভাগত বেছি পানী হৈছে এহাটোৰ ওপৰত গৈছিলে ন এতিয়া এহাটোৰ অলপ তলত আছে। দেখিছে গাইজ একদম ৰাস্তাৰ ওপৰত পানী চাব আহিছিলোঁ আমি ইমান নেৰা নেপেৰা বৰষুণৰ ফলত আহি গৈছে ৰাস্তাত। দেখিছে কিমান পানী দেখিছে কিমান অসুবিধা হৈছে ৰাইজৰ এতিয়া চাৰিওফালে পানী ইফালে গোটেই দেখিছে অকল পানী চাওক ইয়াত পুখুৰী হয় ৰাস্তাত ইফালে চাওক ইফালে পানী নাছিলে এতিয়া ইফালে বাগৰি গৈ পানী পাইছেগৈ আৰু চাওক দেখিছে গাইজ কঠীয়াতলিটো কিমান অনিষ্ট হৈ গৈছে পানীৰ পাৰত দেখিছে। APDCLৰ মানুহ আহিছে ডিউটিত কাৰেণ্ট নাছিলে আমাৰ ইয়াত বনাব আহিছে সম্ভৱ। দেখিছে গাইজ ঘৰৰ কণ্ডিশ্যনবিলাক ঘৰ একদম ডুবু ভঁৰাল ডুবু মাটি ঘৰ হোৱা হ'লে সম্ভৱ এতিয়ালৈকে কিবা হৈ গ'লে হয়। চাং ঘৰ হোৱাৰ কাৰণে অকণ বাচিছে চাইজ একদম ৰাস্তাৰ ওপৰত এয়া গণেশ মন্দিৰ আছিলে আমাৰ কি গণেশ মন্দিৰ শিৱ মন্দিৰ শিৱ মন্দিৰ আছিলে শিৱ মন্দিৰ তাতে পানী এৰিয়া এই ঘৰৰ কণ্ডিশ্যন চাওক এই ল'ৰাটো কেনেকৈ সোমাই যাবলগীয়া হৈছে ঘৰলৈ। প্ৰটেকশ্যন দিছিলে কিনাৰে কিনাৰে নিজৰ মানুহবিলাকে লাগি কিনি প্ৰায় ময়ো অকণ সহায় কৰিছিলোঁ। চাওক ৰাস্তাৰ 50% এৰিয়া গৈছিলেই ইয়াত পানীয়ে নিছিলেই। ভাগ্য ভাল ৰাতিপুৱা আমাৰ গাঁৱৰ ল'ৰাকেইটা দুখন তিনিখন গাঁৱৰ প্ৰটেকশ্যন দিয়া হ'ল এইটো বন্ধ কৰিলেগৈ। এতিয়ালৈকে চৰকাৰৰ কোনো ফালৰ পৰা বা প্ৰশাসনৰ কোনো ফালৰ পৰা মানুহ আহি পোৱা নাছিলে। লখিমপুৰলৈ নাহেগৈ আৰু ন মই তাত দুঘণ্টামান অলপ হেল্প কৰিলোঁ ইহঁতৰ ৰাইজক হয় ইহঁতক বুলিয়ে নহয় ৰাইজক নিজৰ কাৰণেও কাৰণ এই মাতাৰে পানী পাৰ হৈ গ'লে আমাৰ গাঁওখনতো অকণ পৰিবগৈ এইটো কাৰণে অকণ লাগিলোঁ। আমাৰ গাঁৱৰ ল'ৰাকেইটা প্ৰায় লাগিয়ে আছিলে চাওক কিমান কষ্ট কৰি কিনি নিজে মানে এই মাতাই যি ছাইড বান্ধ আছিলে এইটো বান্ধিবলৈ চেষ্টা কৰা হৈছিলে। মানুহবিলাকে কিমান কষ্টত বাইকবিলাক চলাইছিলে। পানী মিলাই দিয়া গোবিন্দ পানী মিলাই দিয়া আৰু দেখাই আছোঁ অকণ আপোনালোকক এই চাওক মা কোন কৈছে কাপিনা বিবেক কান বৰবাদ কৰি দিছে ন বোলো এই ঘৰটো কি হ'ল আকৌ শেষ ন ঘৰৰ মানুহকেইটা বৰ্তমান ক'ত আছে এয়াই অকণ এই লাগিবলৈ খোৱাত লাগি দিলোঁ হেল্প কৰিলোঁ অকণ আৰু যিমানে মানুহবিলাকে ধৰিছে যেতিয়া কৰিবই লাগিব লাগিলোঁ তেনেকৈ আৰু বাৰিষাই মানে চব বহুত মানুহক হাৰাশাস্তি দিছে দিয়াও নহয়। প্ৰশাসনৰ মানুহ আহিছিলে এজন আমাৰ নাওবৈচা ব্লকৰ SDO এজন দেখা লোৱা কিছুমানক বুজাই দিছিলে কণ্ডিশ্যনবিলাক ৰাইজেও অকণ কমপ্লেইন দিয়া নিচিনা হ'ল আৰু চাৰিওফালে লাগিছে গোটেই মেটেকা এই যদি নবন্ধা হ'লে পানী বেছি ওপৰত যদি গুচি যায় তেতিয়া এই গোটেই মেটেকা মানে আমাৰ গাঁও এৰিয়াত এফেক্ট কৰিবগৈ সেইটো কাৰণে অকণ লাগিলে। আপোনালোকে দেখিছে মইতো গোটেই পথাৰবিলাকৰ কণ্ডিশ্যনবিলাকৰ দেখুৱালোঁ বাৰিষাৰ ছিজনত ক'ত কি কেনেকুৱা হৈ আছে। এতিয়া দেখিছোঁ চাওক আমাৰ নিজৰ লোকেল মানুহকেইটাই মানে এই বাৰিষাটোৰ পৰা পানী যাতে ইপাৰলৈ বাগৰি নাযায় এইটো কাৰণে কি প্ৰটেকশ্যন লৈ আছে দেখিছে। আপোনালোকক এনে দেখুৱাব বিচাৰিছোঁ মই চাওক এইটো মেটেকা টানি আছে এফালৰ পৰা দেখিছে টানি এফালৰ পৰা মেটেকা আহি আছে এইটো চাইডৰ পৰা নাও দি আনি আছিলে এই দেখি আছে মেটেকা গোটেই বোৱাৰী মানে ল'ৰা ছোৱালী ইত্যাদি কৰি গোটেই মানুহকেইটা লাগি আছে নিজৰ হেৰিয়াটো মানে বচাবৰ কাৰণে চাই আছে। ৰাস্তাৰ কণ্ডিশ্যন একদম নাইকিয়া হৈ গ'ল
ইয়াত চাওক কি ষ্টাইলত দেখাইছে এইফালে বাঁহ পুতি লৈছে চাইডে চাইডে বাঁহ পুতি লৈ মানুহবিলাকে মানে কুকুৰাবিলাকো ৰাখিবলৈ জেগা নাই মানুহ টকাটো দূৰৰে কথা জীৱ জন্তুটো চব বাগে বাগে পৰিছে দেখিছে কি কেনেকৈ চেফটি কৰিছে পানীটো যাতে ইফালে বাগৰি নাযায় আৰু ইটো চাইডৰ মানুহবিলাক অকণ যাতে বাচি যায় ইটো চাইডতো 12 মাহে এইটো চাইডতো আপোনাৰ দেখুৱাই দিলোঁ 12 মাহে ইয়াত পানী থাকে ইয়াত খেতি পথাৰৰ কোনো মানে চিন চাপ নাই এতিয়া যিটো খেতি পথাৰ এইটো এৰিয়ালৈকে মাটি আছিলে আমাৰ লখিমপুৰ যি আপোনাৰ তেলাই এৰিয়া লখিমপুৰৰ পাৰে ইফালে আপোনাৰ নাওবৈচা এৰিয়া এই নাওবৈচা এৰিয়াটোত এইটোত যি আপোনাৰ আমাৰ আহুমনি এই মাজগাঁও এৰিয়া বাৰিঙৰা চুবুৰীত প্ৰায় 50-60খন গাঁৱৰ ওপৰত ইয়াত মাটি বাৰী আছে গোটেই পানী তাকে 12 মাহে এইটো চাইডত যিকেইটা আছিলে বাচিছিলে ইয়াৰ পৰা যেতিয়া পানী যাব ধৰিছে বাগৰিছে গোটেইকেইটা শেষ আপোনালোকক দেখুৱাই আছোঁ মই চাওক কিমান কষ্ট কৰি মানুহবিলাকে চেষ্টা কৰি আছে নিজৰ মানে খেতি পথাৰবিলাক বচাবৰ কাৰণে হ'ব